ওম ভগৱতে বাসুদেৱায় নমঃ। এই দ্বাদশ অক্ষৰ মন্ত্ৰটো গীতা ভাগৱত আধাৰ। গীতা মানে সহজ সৰল অৰ্থত জ্ঞান। গীতাই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ পৰা বিৰাট বিশ্ব ব্ৰহ্মাণ্ডক আস্তিক আৰু নাস্তিক দুটা পথত নিৰ্ণায়ক দৰ্শন এটা প্ৰদান কৰে। আস্তিকবাদৰ আধাৰ জ্ঞান ও আধ্যাত্মিকতা আৰু নাস্তিকবাদত অজ্ঞান ও সংশয়। অজ্ঞান আৰু সংশয় নৰকৰ মূল। আজি বিশ্বৰ 136খনৰো অধিক ৰাষ্ট্ৰত হিন্দু সনাতন ধৰ্ম আধ্যাত্মিকতাৰ বিস্তাৰ ঘটিছে। অন্যহাতে তাহি হৰি বুলি প্ৰমাদৰ স্বীকাৰোক্তি কৰিছোঁ। 5000 বছৰ আদ্যত যি ভাৰতবৰ্ষত হিন্দু ধৰ্ম উৎপত্তি হৈছিল, সেই ভাৰতবৰ্ষতেই আজি আস্তিকবাদৰ আধ্যাত্মিক দৰ্শন পতন হৈ নাস্তিকবাদত সামাজিক, ধৰ্মীয় আৰু ৰাজনৈতিক তিনিও স্থান সম্পূৰ্ণ দখলাধীন। পুৰাণৰ যদুকুলৰ ধ্বংসযজ্ঞ স্থান প্ৰভাস তীৰ্থৰ চৰম বাস্তৱনজী অবিভক্ত ভাৰত গণতন্ত্ৰত আজি। অবিভক্ত ভাৰত গণতন্ত্ৰৰ বাস্তৱ নৰকৰ পৰ্যালোচনাত আমাৰ ভিডিঅ'টো প্ৰকাশ ও প্ৰচাৰৰ প্ৰয়াস। অবিভক্ত ভাৰত নাৰকীয় স্বৈৰতন্ত্ৰৰ ৰাজকীয় যজ্ঞ বা নিৰ্বাচন 2021 সমাগত। এই ৰাজকীয় যজ্ঞৰ ঘোঁৰাত আমি অপাৰেশ্যন ঝুলু মানৱ দৰ্শন পৰিচালকে গণতন্ত্ৰৰ বৈপ্লৱিক নটাই বন্দী কৰা বচন ৰাখিছোঁ। সেয়েহে ছ'চিয়েল মিডিয়া, ফেচবুক আৰু ইউটিউব দুয়োটা মাধ্যমত ভিডিঅ' আনুষ্ঠানিক প্ৰকাশ কৰিছোঁ। অবিভক্ত ভাৰত স্বাধীনতাৰ ঐতিহাসিক যুদ্ধবিহীন শান্তি চুক্তি ক্ৰিয়া প্ৰতিক্ৰিয়া। এই চুক্তিত বাপুজীয়ে পৰাজয় স্বীকাৰ কৰিছিল। বাপুজীৰ আদৰ্শ সত্য ও অহিংসা আছিল আৰু দৰ্শন গীতাৰ আস্তিকবাদৰ আধ্যাত্মিকতা। অন্যহাতে এই চুক্তিত স্বাক্ষৰকাৰী নাস্তিক নেহৰুৰ আদৰ্শ আছিল মূৰটো কাটি মৰৰ কামনিৰ পৰা হাত সাৰিম তথা সাংবিধানিক নাস্তিকবাদৰ বাস্তৱ সত্যনজী ধৰ্মনিৰপেক্ষ প্ৰস্তাৱনা আৰু গোষ্ঠীবাদ নীতি। আজি অবিভক্ত ভাৰত গণতন্ত্ৰ নাস্তিকবাদৰ অজ্ঞান ও সংশয়ত বাস্তৱতে নৰকত অধিষ্ঠান। ৰাষ্ট্ৰীয় মানৱ সন্ত্ৰাসী স্বাধীনতা আৰু নাস্তিকবাদী অবিভক্ত গণতন্ত্ৰৰ সাৰ্বভৌম। সংসদৰ সম্পৰ্কত বাপুজী সংসদক যাক আপোনালোকে মাতৃৰূপে গণ্য কৰে, তাক মই বাজিগাই আৰু গণিকা অভিহিত কৰোঁ। বিংশ শতিকাৰ শংকৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী, নেহৰু স্বৈৰতন্ত্ৰ আৰু সাংসদ মন্ত্ৰী পৰিষদ পুতলা। লেনিন তেওঁ সংসদক গাহৰি গঁৰাল অভিহিত কৰিছিল। ক্লেয়াৰ শ্বেৰিডনৰ ভাষাৰে আমি কওঁ, নাস্তিক পণ্ডিত নেহৰুৱে সৃষ্টি কৰা নৰকৰ পৰা যদি সতীৰ্থ ভাৰতীয়ই নিজকে উদ্ধাৰ কৰিব লাগে, তেন্তে বাপুজীৰ আধ্যাত্মিক সচেতনতা বা গীতাৰ আস্তিকবাদৰ আধ্যাত্মিক দৰ্শন জগাই তুলিব লাগিব। কেব 2019 জনাদেশৰ উপদেষ্টা তথা বিজেপি চৰকাৰৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অভিযোগী বা জনাদেশৰ নেতাদ্বয় ক্ৰমে অখিল গগৈ আৰু ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যদেৱ। আপোনালোকে নাস্তিক স্বৈৰতন্ত্ৰ নিৰ্বাচনত অসমীয়া প্ৰতিদিনৰ ভাষাত ঘোঁৰা বেপাৰী হ'বনে ৰাষ্ট্ৰীয় মানৱ সন্ত্ৰাসী নায়ক হ'ব? আদৰ্শগত কাৰণত নটা প্ৰয়াসী জননেতা হওক, তৎক্ষণিক নৈতিক দায়িত্ব লওক, অন্যথা বাস্তৱ বদনৰ স্বৈৰাচাৰী বাসনা ভট্টাচাৰ্যক ভৱিষ্যত বংশধৰসকলে ক্ষমা নকৰিব। আজি বাকহীন ও অবিভক্ত গণতন্ত্ৰ উচ্চতম ন্যায়ালয়ৰ বেহুত বন্দী। বাকহীন ও অবৈধ নাগৰিকে নিৰ্বাচন
আৰু ৰাষ্ট্ৰীয় মানৱতাক কবৰ দিয়া প্ৰয়াস কিয়? অবৈধ নিৰ্বাচনৰ প্ৰত্যাহ্বানেই আমাৰ বৈপ্লৱিক গণতান্ত্ৰিক নতা। দানৱৰ বিপৰীতে মানৱে জ্ঞান বিপ্লৱৰ নতাত ভোট দিয়ক। বাবৰি মছজিদ ধ্বংস আৰু ৰাম মন্দিৰ স্থাপন ধৰ্মনিৰপেক্ষ নাস্তিক দৰ্শনৰ প্ৰতিফলনত আজি ৰাষ্ট্ৰসংঘ ন্যায়ালয়ত অভিযোগৰ বিষয়টো সম্পৰ্কত ৰাষ্ট্ৰীয় মানৱতাৰ প্ৰতিবন্ধী। ঐতিহাসিক মধ্যযুগীয় বন্য উন্মাদ পৰম্পৰাই নাস্তিক প্ৰধানমন্ত্ৰী ও গৃহমন্ত্ৰীৰ নৈতিক দায়িত্ব নেকি? পুনৰ অবৈধ নিৰ্বাচনৰ নামত ৰাষ্ট্ৰীয় মানৱ সন্ত্ৰাসী দানৱ নে ছয়তান নিৰ্বাচন কৰিব? উচ্চতম ন্যায়ালয় 4 কলেজিয়ামৰ সংবাদমেল 2018 চনৰ 19 জানুৱাৰীৰ বাণী গণতন্ত্ৰক বচাওক। ৭৪ বছৰীয়া অবিভক্ত ভাৰত স্বাধীনতাৰ পদাধিকাৰীসকল ৰাষ্ট্ৰীয় মানৱ সন্ত্ৰাসীৰ উপৰিও বৌদ্ধিক সনাতন ধৰ্ম আধ্যাত্মিক আস্তিকবাদ নাকি নাস্তিক দানৱ বা ছয়তান। বিগত 2015 চন 13 ডিচেম্বৰ বিশ্ব শিক্ষাৰ্থী ভাৰত বাকীন ও অসহিষ্ণুতাৰ স্বীকৃতি। অবিভক্ত ভাৰত গণতন্ত্ৰই আজিও ৰাষ্ট্ৰীয় নাগৰিক ও বিদেশী সঠিক পৰিচয় তথা সন্ধান দিব পৰা নাই। ছাত্ৰ সন্থা আৰু প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ মাজত বিদেশী সম্পৰ্কীয় 1985 অসম চুক্তিয়ে ইয়াৰ বাস্তৱ সাক্ষী। বিজেপি চৰকাৰে এই চুক্তি কাৰ্যকৰী কৰাৰ নামত দানৱীয় প্ৰতাৰণাৰ প্ৰতিফলনেই কায়েই অবিভক্ত ভাৰত গণতন্ত্ৰ ওৰফে নৰকতন্ত্ৰ তাৰে বাস্তৱ সত্য সাক্ষী। নটা বৈপ্লৱিক জ্ঞান বিপ্লৱৰ ধনী ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাজভক্ত ৰাষ্ট্ৰীয় মানৱতা প্ৰতাৰক দেশদ্ৰোহী তথা নাস্তিক দানৱ ও ছয়তান বাহিনী মুণ্ডাবাদ। অবিভক্ত নিৰ্বাচনৰ বিপৰীতে জ্ঞান বিপ্লৱৰ গণতান্ত্ৰিক নতাৰ ইস্তাহাৰ। বন্দে মাতৰম ৰাষ্ট্ৰীয় সংগীতক খণ্ডন। এই সংগীতটো প্ৰণেতা নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ টেগোৰ। কলিকতাত অনুষ্ঠিত কংগ্ৰেছ ৰাষ্ট্ৰীয় অধিৱেশনৰ দ্বিতীয় দিনা 1911 চন 27 ডিচেম্বৰ তাৰিখত ব্ৰিটেইনৰ ৰজা পঞ্চম জৰ্জৰ সন্মানাৰ্থে এই সংগীতটো আনুষ্ঠানিকভাৱে পৰিৱেশন কৰা হৈছিল। স্বাধীন ও সাৰ্বভৌম ভাৰতৰ অবিভক্ত ৰাজভক্তসকলে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথক ৰজা পঞ্চম জৰ্জৰ উত্তৰাধিকাৰী হিচাপে এই ৰাষ্ট্ৰীয় সংগীতে আজিও অধিনায়ক হিচাপে কৃতজ্ঞতা প্ৰদান কৰে। তেন্তে স্বাধীনতা ও সাৰ্বভৌমত্বৰ বাস্তৱ ৰহস্য কি? আমি স্বাধীন ও সাৰ্বভৌম দেশৰ নাগৰিক হিচাপে ঐতিহাসিক পৰাধীনতা বান্দোনৰ এই সংগীতটো আমাৰ আদৰ্শগত অধিকাৰ কাৰণত আমি খণ্ডন কৰোঁ। সৰ্বশেষত গীতা ভাগৱতৰ দ্বাদশ অক্ষৰ মন্ত্ৰৰ পটভূমিত বাস্তৱ অবিভক্ত গৃহ বিভাগৰ পৰাপ্ৰকৃতি আৰু অপৰাপ্ৰকৃতিৰ ৰহস্য উন্মোচনত আমাৰ আদৰ্শগত অভিমত। গৃহ বিভাগৰ ওৰফে বাস্তৱ মৰ্গ। নিৰ্বাচন বিভাগৰ বিভাগীয় মুখ্য পদাধিকাৰী মৰ্গ 16 বছৰীয়া মৃত যুৱতী নক্সলী। নাস্তিক গৃহমন্ত্ৰী অমিত শ্বাহে মৰ্গৰ মৃত যুৱতীক ধৰ্ষণেৰে ছয়তান ও কায়ৰ চৰিতাৰ্থ। মৰ্গৰ চকীদাৰ নাস্তিক প্ৰধানমন্ত্ৰী মোদী। এই নাস্তিক ছয়তানৰ গৃহ বিভাগ আৰু নিৰ্বাচনৰ ওৰফে নক্সলী আৰু নাস্তিকতাই বাস্তৱ নৰকৰ স্বৰূপ। হাই বিংশ শতিকা শংকৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী। হাই জাতীয় পিতা বাপুজী। হাই প্ৰভু ঈশ্বৰ মণি বাবা।
নটাৰ পৰাইছে আমাক জীৱশ্ৰেষ্ঠ মানৱলৈ আপোনাৰ প্ৰদত্ত বাক শক্তি সামৰ্থ্যতা দিয়ক। ওম লক্ষ্মী মা মহি বাবাই নমঃ। শান্তি শান্তি শান্তি।